নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৱেল থিংকিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ' য'ত মই আপোনালোকক কঁঠালৰ এটা ৰেচিপি দেখাবলৈ চেষ্টা কৰিছোঁ। এই কঁঠালৰ ৰেচিপিটো বনাবলৈ লৈছোঁ। কঁঠালৰ বাদুখিনি মই প্ৰথমে উলিয়াই লৈছোঁ। তাৰপিছত কঁঠালৰ বাদুখিনি এখন কটাৰীৰ সহায়ত মই টুকুৰা টুকুৰকৈ কাটিছোঁ। টুকুৰা টুকুৰকৈ এনেদৰে কাটিছোঁ যাতে খাবলৈ চিপছৰ নিচিনা পিছত হয়। আৰু এইটো বহুত ডাঙৰকৈও কটা নাই, বহুত সৰুকৈও কটা নাই, যাতে তেলত ভাজ খায় তেনেদৰে মই ইয়াৰ কঁঠালৰ বাদুখিনি কাটিছোঁ। এয়া চাওক, মই একদম ডাঙৰো নহয় সৰুও নহয় এনেদৰে কাটিছোঁ, যিটো দেখিবলৈও ভাল হয়। এয়া চব তাৰপিছত মই ধুবলৈ লৈছোঁ। ধোৱাৰ পিছত মই সেই নিয়ৰ হ'বলৈ দিম। নিয়ৰ হোৱাৰ পিছত মই ইয়াত অলপ অলপকৈ নিমখ ছটিয়াই সানি ল'ম। আপোনালোকে হাতেৰেও সানিব পাৰে, নতুবা চামুচেও সানিব পাৰে। তাৰপিছত মই এখন কেৰাহীত অলপ তেল লৈ এইখিনি অলপ অলপকৈ মই ভাজিবলৈ ল'ম। এয়াচক মই তেলখিনিত কঁঠালখিনি দি দিছোঁ। ইয়াৰ গেছৰ ফ্লেমটো একদম কমাই ল'ব লাগে বা ল' ফ্লেমত ল'ব লাগে, তেতিয়াহে কঁঠালৰ চিপছটো খাবলৈ ভাল হয়। গেছটো একদম কমাই ল'ব লাগিব এইটোত ভাজোঁতে। এয়া চাওক, মই মাজে মাজে হেতাৰে লৰাই আছোঁ। খাবলৈ খুবেই সোৱাদজনক, ল'ৰা ছোৱালীৰ কাৰণেও স্বাস্থ্যকৰ, খায়ো ভাল পায়, লগতে দেখিবলৈও ভাল হয়। তাৰপিছত মই আকৌ এবাৰ দি দিম। পিছৰখিনি মই অকণমান ৰঙচুৱাকৈ ভাজিম। এয়া চাওক, তেল মই খুব কমেই দিছোঁ। এয়া চাওক, ৰঙচুৱাকৈ ভাজি লওক, দেখিবলৈ খুব সুন্দৰ হৈছে। খাওঁ খাওঁ লগা এটা ৰেচিপি। এইখিনি এতিয়া মই নমাই ল'ম। মই লাহে লাহে এইখিনি উঠাই ল'ম। এইখিনি প্ৰায় হৈছেগৈ আৰু খুব কম তেলতে মই ব্যৱহাৰ কৰিছোঁ। খুব ভাল ৰেচিপি। লগতে আপোনালোকে ট্ৰাই কৰি চাবচোন কেনে পালে, আৰু মোক কমেণ্ট কৰি এবাৰ জনাব, যাতে মোৰ নতুন আহিবলগীয়া আৰু ভিডিঅ'বোৰত মই আপোনালোকক আৰু খুব কম সহজতে বুজাই ক'ব পাৰোঁ, তালৈ চেষ্টা কৰিম। একদম বঢ়িয়া ৰেচিপি। আপুনি এইটো এখন প্লেটত উলিয়াই লৈ চিপছৰ দৰে চচৰ লগত খাব পাৰে, চাহৰ লগতো খাব পাৰে, এনেই বহি আছে টাইম পাছৰ কাৰণেও খাব পাৰে। খুব সুন্দৰ ৰেচিপি, খাই ভাল পাব। আপোনালোকে এই ৰেচিপিটোত মছলা প্ৰয়োগ কৰি খাই খাব পাৰে, খুবেই ভাল লাগে। মই একদম চিম্পুলকৈ আপোনালোকক দেখালোঁ। কেনে লাগিল বাৰু? নিশ্চয় ভাল লাগিল, আৰু আগলৈ মই এনে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সেইবাবে মোক চেনেলটো ছাবস্ক্ৰাইবৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।